সাবধান 47 Visa. আজি এক্সাৰসাইজ আমি কৰিলোঁ এই এক্সাৰসাইজটো আজি 41st টাইম আমি কৰিছোঁ দুদিনৰ মূৰত মানে আমাৰ এনিথিং টু ৰিপৰ্ট নাই চ' আমি আজি যিটো এক্সাৰসাইজ কৰিলোঁ সেইটো আমাক যিটো গভৰ্ণমেণ্টে যিটো ইনষ্ট্ৰাকশ্যন দিছিলে যে যদি এনেকুৱা এটা চিটুৱেশ্যন ৱাৰ লাইক চিটুৱেশ্যন এটা হয় তেতিয়া আমি হাউ উইল উই ৰেছপণ্ড চ' এয়াৰ ৰেড এটা এলাৰ্ট আহিলে অহাৰ লগে লগে আমি কেনেকৈ আমাৰ ৰেছপন্স টাইমটো কিমান কম হ'ব লাগে কিমান স্মুথলি আমি গৈ পাওঁ জেগাত আৰু কিমান স্মুথলি আমি যদি কিবা কেজুৱেলিটিজ হৈছে চিফ্ট কৰিব পাৰোঁ যদি হস্পিটেল আৰু কিমান সোনকালে হস্পিটেলে তেওঁলোকক মানে পেচেণ্টসকলক এটেণ্ডেঞ্চসকলক চাব পাৰে সেইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট নেক্সট ইয়াৰ ভিতৰত আৰু লাগি থকা কিছুমান বস্তু আছে যিবোৰ আমি আজি হয়তো এক্সাৰচাইজত কৰিব পৰা নাই ব্লেকআউট এক্সাৰচাইজ এটা হ'ব ইয়াৰ পিছত হ'ব ৰাতি হ'লে আমি কৰিব লাগিব সেইটো এক্সাৰচাইজ সেইটো বেচিকেলি ব্লেকআউট বুলি ক'লে অকল লাইট নুমুৱাই দিয়া নহয় সেইটোৰ লগতে কাৰোবাৰ যদি ইনভাৰ্টাৰ আছে কাৰোবাৰ যদি ছ'লাৰ লাইট আছে সেইবিলাকো যাতে বন্ধ কৰি দিয়ে মেইন উদ্দেশ্যটো হ'ল যাতে কোনো পোহৰ নাথাকে গতিকে সেইটো আমি বিহিত ব্যৱস্থা ল'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু আমাৰ আৰু কিছু লজিষ্টিক ছাপৰ্ট লাগিব জেনেৰেলি এনেকুৱা ধৰণৰ ষ্ট্ৰাইক যেতিয়া হয় ৰিয়েল টাইম চিটুৱেশ্যনত যেতিয়া হয় তেতিয়াহ'লে কি হ'ব পাৰে হয়তো যোৱা ৰাস্তাটো ব্লক হৈ যাব পাৰে কিবা ডেমেজ পৰি পেলাই হ'ব পাৰে বা আদাৰৱাইজ ব্ৰিজ ভাঙি যাব পাৰে গতিকে সেইবিলাকৰ কাৰণে আমাৰ কিছু যেনে এক্সকেভেটৰ্ছ মেচিনছ তেনেকুৱা ধৰণৰ লজিষ্টিক কিছুমান লাগিব সেইটো হয়তো নেক্সট পৰ্যায়ত আমি আকৌ সেইটো বস্তু আমাৰ শিকিম বা আমি গম পাম কৰিম এতিয়া আপোনালোকৰ এটা লাৰ্ণিং এক্সপিৰিয়েঞ্চ হ'ল আজি আমাৰ কাৰণে আৰু এইটো চবেই কোপাৰেট কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু মই বিশেষকৈ আমাৰ ACO হেৰি আপোনাৰ নামটো স্মৰণ বৰদলৈ চ' তেখেতৰ তত্বাৱধানত গোটেই এক্সাৰচাইজটো আজি হৈছে আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ আজি ইয়াত যোগদান দিয়াৰ কাৰণে আমাৰ এলাৰ্টনেছটো এট দি হায়েষ্ট লেভেল থাকিব লাগিব এনেকুৱা নহয় আজি কৰিলোঁ আৰু তাৰপিছত শেষ হৈ গ'ল এলাৰ্টনেছটো এনেকুৱা থাকিব লাগিব যে এনি টাইম এনি ম'মেণ্ট আমাক কাৰণ এইটোতো আমি এতিয়া আগতে কৈ পেলাই কৰিছোঁ কিন্তু হোৱেন ইট উইল একচুৱেলি হেপেন তেতিয়াহ'লে সেইটো আমাক কোনেও নজনায় গতিকে আমাৰ এলাৰ্টনেছটো এনেকুৱা লেভেলত থাকিব লাগিব যাতে উই কেন ৰেছপণ্ড উইথ মিনিমাম টাইম ইয়াতে ৰেছপন্স টাইমটো মেজৰ বস্তু তাৰপিছত বাকীখিনি লজিষ্টিক আমি কেনেকৈ ইভাকুৱেট কৰিম কেনেকৈ চিকিউৰ কৰিম জেগাটো বেলেগক জেগা ভেণ্ডালিজিম কৰিবলৈ নিদিওঁ এই গোটেইবিলাক এছপেক্টছ থাকিব লাগিব গতিকে মই সকলোকে এই বস্তুখিনি জনাব খুজিছোঁ অৱগত কৰিব খুজিছোঁ যাতে নেক্সট এক্সাৰচাইজ কৰোঁতে আমি এইবিলাক বস্তু লগত ইনকৰ্পৰেট কৰোঁ থেংক ইউ আপোনালোকে জানে যে এটা অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাক নিৰ্দেশনা জাৰি কৰিছে যে এটা ৰেড এলাৰ্ট জাৰি কৰিছে যে এটা এয়াৰ ৰেড ছিগনেল আহিব পাৰে আহিলে আমি কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰনেছ থাকিব পাৰে লাগিব আমাক সেই প্ৰেক্টিছ কৰিবৰ কাৰণে আমি আজি এই এক্সাৰচাইজটো কৰিছোঁ এই মক ড্ৰিলটো কৰিছোঁ যাতে কিবা যদি কোনোবা কেতিয়াবা কিবা এটেক হৈ যায় ৰিয়েল টাইম চিটুৱেশ্যনত যদি এটেক হৈ যায় আমি কেনেকৈ ৰিয়েক্ট কৰিম কেনেকৈ আমি ইভাকুৱেট কৰিম এই গোটেই ড্ৰিলটো আৰু এনেও এইটো একচুৱেলি ডিজাষ্টাৰ মেনেজমেণ্ট আৰু হেৰিৰ পিনৰ পৰা কৰিবই লাগে চিভিল ডিফেন্সৰ পিনৰ পৰা এই এক্সাৰচাইজটো বহুত দিন হোৱা নাই আৰু নিৰ্দেশনাও আহিছে গতিকে আজি আমি এইটো এক্সাৰচাইজ কৰিছোঁ এবাৰ যা